নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ বৰপেটা জিলাৰ অন্তৰ্গত সৰুপেটাৰ ঐক্যতানৰ মঞ্চত। সৰুপেটাৰ ঐক্যতান নামৰ এই সাংস্কৃতিক অনুষ্ঠানটোৱে প্ৰতি বছৰে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰচাৰ কৰি আহিছে। তেওঁলোকে আজি 20 জুন তাৰিখে ৰাভা দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠান ইতিমধ্যে প্ৰচাৰ কৰিছে। আমি তেখেতসকলৰ মাজত কি অনুষ্ঠান প্ৰচাৰ কৰিছে আমি সেই বিষয়ে আপোনালোকক জনাম। প্ৰথম আপোনালোকৰ পৰা জানিব খুজিছোঁ যে আপোনালোকৰ এই ঐক্যতান অনুষ্ঠানটো কেতিয়াৰ পৰা জন্ম হৈছিল? আমাৰ ঐক্যতান নামৰ যিটো আমাৰ সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান, আমাৰ কেইজনমান উদ্যোগী আমাৰ সহকৰ্মীৰ প্ৰচেষ্টাত আমি জন্মগ্ৰহণ কৰিছিল। আমি জন্ম দিছিলোঁ 2014 চনত আৰু তেতিয়াৰ পৰাই আমি অসমীয়া আমাৰ সমাজ জীৱনৰ যিখিনি পথিকৃত ব্যক্তিত্ব, আমাৰ সমাজ জীৱনলৈ অৰিহণা আগবঢ়োৱা, তেওঁলোকৰ সোঁৱৰণত আমি সুস্থ সাংস্কৃতিক বিকাশ কৰাৰ লক্ষ্যৰে আমি অনুষ্ঠান আয়োজন কৰি আহিছোঁ। আজি আপোনালোকে ৰাভা দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠান আয়োজন কৰিছে। কি অনুষ্ঠান আয়োজন কৰিছে অলপমান আমাৰ দৰ্শকক? আমি এক বিশেষ সন্ধিক্ষণত বিশ্ব মহামাৰী কৰোণাই যি সময়ত সমগ্ৰ বিশ্ব চানি ধৰিছিলে, সেই সময়তে আমি অনুষ্ঠানটো অনুষ্টুপীয়া ধৰণে আয়োজন কৰিবলগীয়া হ'ল। আৰু সেই হিচাপে আমাৰ প্ৰস্তুতিটো আচলতে দীৰ্ঘদিনীয়া আছিল এনেকুৱা ধৰণৰ যে আমাৰ স্কুল কলেজ এইবিলাক বন্ধ হৈ থকাৰ কাৰণে আমি অনলাইন প্ৰতিযোগিতা এটা অনুষ্ঠিত কৰিছিলোঁ। আমি সমগ্ৰ অসমতে সেইটো আছিলে আমাৰ ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা, আৰু তেওঁলোকক আমি নিৰ্বাচন কৰি উলিয়াইছোঁ। কেনেকুৱা ধৰণৰ সঁহাৰি পাইছিলে এই প্ৰতিযোগিতাত? লকডাউনৰ পৰিপ্ৰেক্ষিতত আমি তেওঁলোকৰ পৰা কিছু পৰিমাণে মধ্যমীয়া ধৰণৰ আমি সঁহাৰি পাইছিলোঁ। আৰু আজি সেই বিজয়ী প্ৰতিযোগীসকলক আমি ইয়াতে পুৰস্কাৰ প্ৰদান কৰিছোঁ। আৰু আমাৰ বিশেষ কাৰণত এই লকডাউনৰ পৰিপ্ৰেক্ষিতত যিহেতু যোগাযোগৰ আমাৰ অসুবিধা আৰু বিভিন্ন ধৰণৰ চৰকাৰী বিধি নিৰ্দেশ ইয়াতে বাধা নিষেধ আছে, সেইকাৰণে দুগৰাকী উপস্থিত হ'ব নোৱাৰিলে, কিন্তু আমাৰ সৰুপেটাৰ এগৰাকী তেওঁ উপস্থিত হৈছে আৰু আমি পুৰস্কাৰ ইয়াতে প্ৰদান কৰিছোঁ। মই আপোনাক ধন্যবাদ জনাইছোঁ। মই এইখিনিতে আহিছোঁ আমাৰ সন্মানীয় বিশ্বদাৰ ওচৰলৈ। আপুনি ঐক্যতানৰ লগত কেতিয়াৰ পৰা জড়িত? চাওক, 2014 চনত আমাৰ আনুষ্ঠানিকভাৱে ঐক্যতান সৰুপেটাৰ জন্ম হয় যদিও তাৰ আগৰ পৰাই আমি বিভিন্ন ধৰণে সৰুপেটা অঞ্চলত, বিশেষকৈ এই চাম আমাৰ শক্তিয়ে এই চাম যুৱ বন্ধুৰ সহযোগত আমি বিভিন্ন সময়ত বিভিন্ন নামাকৰণেৰে আমি অসমৰ সাহিত্য সংস্কৃতি জগতলৈ অৰিহণা যোগোৱা পুৰোধা ব্যক্তিসকলক আমি স্মৰণীয় কাৰ্যসূচীসমূহ আমি অনুষ্ঠিত কৰি আহিছিলোঁ। কিন্তু আমি সেই সময়তে আমাৰ কেইগৰাকীমান, বিশেষকৈ মই নাম ল'ব লাগিব বিশ্বজিৎ পাঠক, জ্ঞানৰঞ্জন কলিতা, গোপাংক দাস, উৎপল দাস, প্ৰয়াত জ্যোতিষ তালুকদাৰ আৰু প্ৰবোধ কলিতা, সেই গোপেশ চন্দ্ৰ দাস ডাঙৰীয়া আৰু এনেকৈ বিভিন্ন আমাৰ বন্ধুসকলৰ লগত আমি পৰামৰ্শ ল'লোঁ। লৈ পেলাই আমি ভাবিলোঁ যে আমাক এখন মঞ্চ, এটা নিজাববীয়াকৈ এটা মঞ্চ এখন লাগে। বিভিন্ন সময়ত আমি আঞ্চলিক ভিত্তিত কৰিছোঁ বা কিবা মানে তেনেকুৱা ধৰণে কৰিছোঁ, গতিকে আমাক এখন মঞ্চ লাগে। আৰু তেতিয়া আমি চিন্তা চৰ্চা কৰিলোঁ যে আমি এখন তেনেকুৱা ক্ষেত্ৰ এখন আমি গঠন কৰিব লাগে। আৰু তেতিয়াই আমাৰ এইসমূহ ব্যক্তি আৰু আমাৰ লগত কিছু ব্যক্তি আছে, কমল শৰ্মা, উপেন দাস, তেনেকুৱা ধৰণৰ বিজয় দাস, বিভিন্ন ধৰণৰ ব্যক্তি আমাৰ মাজত আছে, ৰমেন বৰুৱা, হৰে কৃষ্ণ তালুকদাৰ, চন্দন দাস, তেখেতসকলৰ লগতো আমি সৰুপেটা অঞ্চলৰ বিশিষ্ট সংস্কৃত আৰু সাহিত্য অনুৰাগী ব্যক্তিসকলৰ লগত আলোচনা বিলোচনা কৰি, যুৱ বন্ধুসকলৰ লগত আলোচনা বিলোচনা কৰি আমি ঐক্যতান নামেই এতিয়া সাহিত্য আৰু সংস্কৃতিমূলক অনুষ্ঠানৰ আমি জন্ম দিয়া। মই আৰু এটা কথা জানিব বিচাৰিছোঁ যে আজিৰ এই 20 জুন তাৰিখৰ ৰাভা দিৱস অনুষ্ঠানটোত ৰাইজৰ কেনেকুৱা সঁহাৰি দেখা গৈছে? আপোনালোকে সকলোৱে জ্ঞাত যে মানে মহামাৰী কৰোণাৰ কাৰণে আমি সকলোৱে আমাৰ মন যদিও যায় অনুষ্ঠানটো জাকতজলীয়াকৈ কৰিবৰ কাৰণে, আমাক প্ৰশাসনে বা আমাৰো দায়িত্ব, আমিও দায়িত্ব সহকাৰে আমি ল'ব লাগিব, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব। সেইকাৰণে আমি যথেষ্ট সংখ্যক মানুহক আমি গোট খুৱাই পেলাই আমি জাকজমকীয়া অনুষ্ঠান কৰিব বিচৰা নাই। তৎসত্ত্বেও আমি তেখেতক
মানে স্মৰণ কৰা যি নিৰ্মহ কাৰ্যসূচী, এই কাৰ্যসূচীসমূহ আমি লৈছোঁ। কিছু গান, কিছু কথা, কিছু কবিতা আৰু আমাৰ পতাকা উত্তোলন, প্ৰতিকৃতিত মাল্যাৰ্পণ, মন্ত্ৰী প্ৰজ্বলন, এইসমূহ কাৰ্যসূচী আমাৰ অনুষ্ঠিত হৈছে। ঠিক আছে, মই আপোনাক ধন্যবাদ জনাইছোঁ। মই এইখিনিতে আৰু এজন ব্যক্তিৰ লগত দুআষাৰ কথা পাতিম। আজি ৰাভা দিৱস উপলক্ষে আপুনি এটা চমু মন্তব্য দিয়ক এই ৰাভা দিৱসৰ এই সন্ধিক্ষণত। ৰাভা দিৱসটো আমাৰ বিশেষকৈ আমাৰ অন্যতম এজন পুৰোধা ব্যক্তি, অসমীয়া জীৱনৰ, জাতীয় জীৱনৰ, সমাজ জীৱনৰ বিভিন্ন ব্যক্তি মনীষীসমূহৰ ভিতৰত আমাৰ ৰাভাদেৱ অন্যতম। গতিকে আমি সকলোৱে ৰাভাৰ বিষয়ে পঢ়িছোঁ, শুনিছোঁ, সৰুৰ পৰাই হেৰি কৰি আহিছোঁ। তথাপিও আমি তেখেতৰ যি সকলো বিষয়তে যি পাৰদৰ্শিতা আছিল তাক আমি নিশ্চয়কৈ স্বীকাৰ কৰিব লাগিব। আমি বহুত মনীষীৰ ভিতৰত আমাৰ ৰাভাদেৱ, কৃষ্ণ ৰাভাদেৱ আমাৰ নৃত্যকে আদি কৰি গান ৰচনা কৰা বা সকলো দিশতে যিহেতু পাৰদৰ্শী আছিল, গতিকে সেই চামৰ মানে আমাৰ উঠি অহা চামৰ যাতে সেই তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হ'ব পাৰে আৰু এই তেখেতৰ সেই সাহসেৰে আমি আগুৱাই যাব পাৰোঁ, নতুন চামৰ মাজত এই সংস্কৃতি আমি বিলাই দিব পাৰোঁ, তাৰ উদ্দেশ্যে আমি এইখিনি কৰি আছোঁ ঐক্যতানৰ মঞ্চত। আমি আজি ধৰক থেংক ইউ, মই আপোনাক ধন্যবাদ জনাইছোঁ। মই সমূহ দৰ্শকক এইখিনিতে এটা কথা জনাব বিচাৰোঁ যে আজিৰ এই অনুষ্ঠানত বিভিন্ন গীত মাত চলি আছে। মই দুই এটা অনুষ্ঠান আপোনালোকক দেখুৱাব যত্ন কৰিম। তাৰ আগতে মই আপোনালোকক জনাওঁ, যিসকলে মোৰ এই চেনেল CMC মিউজিক এণ্ড ড্ৰামা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু এটা সুন্দৰ মতামত দিবলৈ নাপাহৰিব। ধন্যবাদ। স্মৃতিৰ দেউল প্ৰেমৰ সুৰভি ঢালি স্বামীকো তৰিলে দেশকো ৰাখিলে নিজকে দিলে বলি জয় দেউলত বুলালে সোণৰ গৰিমা আজি উকুলিয়ে কলচি বহি তোলে বিননি জয়া
আঙুলি তুলি জ্বলোৱা দীপালি চাকিৰ শিখাৰে হৃদয় কলিতা জালি অসমত গাভৰু ছোৱালী জাগা অসমীয়া দল আজি উজয়া হিয়াতে আছে নুতুলিবা তেনে জয়া নাই অসমীয়াৰ চেনেহত যি অতি জয়মতী নাই জয়া নাই জয়া নাই জয়া নাই